চাওঁতে চাওঁতে গৰমৰ দিনে আহিল, এতিয়া ফেনখন নোহোৱাকৈ চলিবই নোৱাৰা হ'ব। বাৰু এটা গুড নিউজ আছে, আমি ফ্লিপকাৰ্টৰ ফালৰ পৰা এটা লটাৰী জয় কৰিছো। মানে ফ্লিপকাৰ্টে প্ৰত্যেক মাহত 1জন লাকি কাষ্টমাৰ চিলেক্ট কৰে। 1 মিনিট ৰ'বচোন, এই ফেনখন বন্ধ হৈ থওঁ। ভিডিঅ'টোত ফেনখনৰ আৱাজ আহি আছে চাগে। ভিডিঅ' কৰাৰ টাইমত বা ভইচ অভাৰ কৰাৰ টাইমত ফেনখন বন্ধ হৈ থ'ব লগা হয়, তেতিয়াহে চাউণ্ডটো ভিডিঅ'ত ক্লিয়াৰকৈ শুনা যায়। মানে মোবাইল কেমেৰাত কি হয়, ওচৰে পাজৰে যিমান যি চাউণ্ড থাকে চব কেপচাৰ কৰে, চব বাহিৰত অলপ হাল্লা হৈ থাকিলেও শুনা যায়, বা নিজে অলপ জোৰে কথাবোৰ ক'ব লগা হয় যাতে স্পষ্টকৈ শুনা যায়। কিন্তু ইয়াৰ সমাধান হিচাপে মই বস্তু এটা আনিছো। বস্তুটো হৈছে এইটো হলিলেণ্ডৰ লাৰ্ক M2 মাইক। এইটো এটা হাই কোৱালিটি ৱায়াৰলেছ মাইক হয়। বস্তু খোলাৰ লগে লগে ওপৰতে আছে ইয়াৰ জন্মকুণ্ডলী, যিবোৰ আমাক দৰকাৰ নাই মানে ইয়াত বস্তু এটা আছে। ৰ'ব, এই ষ্টিকাৰ্ছবোৰ আছে, ক'ত লগাব পাৰি দেখাই আছো। তাৰ পিছত আছে এইটো চাৰ্জিং কেছ আৰু দুটা ৰিচিভাৰ, এটা এণ্ড্ৰইড ফোনৰ বাবে আৰু এটা আইফোনৰ বাবে। চাৰ্জিং কেছটোত আছে দুটা ৱায়াৰলেছ মাইক, কিমান সৰু সৰু চাওকচোন, বটলত ঢাকনিতকৈও সৰুৱে হ'ব। ইয়াত আৰু এটা ৰিচিভাৰ আছে, এইটো যিসকলে DSLR কেমেৰা ইউজ কৰে ভিডিঅ' বনোৱাত তেওঁলোকৰ বাবে। বাকী আৰু বক্সটোত এই সকলো বস্তু আছে, এটা সৰু বেগ, দুটা লকেট, উইণ্ডস্ক্ৰীন, কেবল কানেক্টৰ্ছ আৰু ক্লিপছ। বাৰু এতিয়া মেইন বস্তু মাইকটোৰ কোৱালিটি টেষ্ট কৰা যাওক। ইয়াত মেগনেটিক হোল্ডাৰ আছে, চ' মই এইটো য'ত ত'ত লগাই ল'ব পাৰিম। এতিয়া আপোনালোকে মাইকটোৰ জৰিয়তে মোৰ কথাবোৰ শুনি আছে। ইয়াত নইজ কেঞ্চেলেশ্যন ফেচিলিটি এটাও আছে। এতিয়া মোৰ ৰুমত 2খন ফেন চলি আছে, আপোনালোকে বতাহ শব্দ শুনি আছে, কিন্তু এইটো চুইচ টিপি দিয়াৰ লগে লগে নইজ কেঞ্চেলেশ্যন অন হৈ যাব। আৰু এতিয়া বাকীবোৰ শব্দ শুনা গৈছে নে? আৰু এতিয়া মই কেমেৰাৰ পৰা যিমান দূৰত থাকিলেও চিঞৰি চিঞৰি কথা ক'ব নালাগে, কাৰণ এই মাইকটোৰে মই মেক্সিমাম 300 মিটাৰ দূৰৰ পৰাও ভিডিঅ'ত কথা ক'ব পাৰিম। আৰু এই ষ্টিকাৰবোৰৰ কথা কৈছিলো যে মাইকটোত লগাবৰ বাবে দিছে। মাইকটোৰ ওপৰত এনেকুৱা ষ্টিকাৰবিলাক লগাই মাইকটোক এনেকুৱা কুল লুক দিব পাৰে। বেটাৰী বেকআপ প্ৰায় 40 ঘণ্টা পাই যাব। আৰু এই চাৰ্জিং কেছটো ভৰাই থ'লে অট'মেটিক চাৰ্জো হৈ যাব। বাকী এই কেছটো চাৰ্জ কৰিবৰ কাৰণে C-টাইপ পৰ্ট আছে। 6টা পেকেট বাৰা ধামাকা টাইপৰ বস্তু এইটো। দামটো অলপমান বেছি যদিও সেই হিচাপে কোৱালিটিও আছে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছো, তাত ক্লিক কৰি আপুনি এই মাইকটো কিনিব পাৰিব। বাৰু মই কৈ আছিলো লটাৰী কথা। মানে ফ্লিপকাৰ্টে প্ৰত্যেক মাহত এজন লাকি কাষ্টমাৰ চিলেক্ট কৰে আৰু উপহাৰ দিয়ে। আৰু এইবাৰৰ লাকি কাষ্টমাৰ আমি। আৰু এইবাৰৰ উপহাৰ আছে এখন গাড়ী। এতিয়া আমাৰ ওচৰত দুটা অপশ্যন আছে। এটা হৈছে যে আমি গাড়ীখন ল'ব পাৰো, নহ'লে বা আমি গাড়ীখনৰ যিটো দাম 7,80,000 নেকি সেয়াও ল'ব পাৰো। এতিয়া গাড়ীখন ল'লে ডেলিভাৰী চাৰ্জ আৰু কিবা কিবি চাৰ্জৰ নামত গোটেইখিনি মিলি প্ৰায় 15-20 টকা দিব লাগে। কিন্তু গাড়ীখন নলৈ কেৱল পইচাটো ল'লে, মানে সেই 7,80,000 টকাটো ল'লে কেৱল 999 টকাৰ এটা প্ৰচেছিং ফিজ দিব লাগে। এতিয়া আমাৰ ঠাইত যোন মানুহ হ'লেও ছেকেণ্ড অপশ্যনটোৱে চুজ কৰিব, কাৰণ 15-20 টকা ৰিস্ক লোৱাতকৈ 999 টকা দি কেছ পইচা লোৱাই ভাল। এইকেইটা পইচাৰে এখন বেলেগ গাড়ী ল'ব পৰা যাব বা বেলেগ কামত হ'লেও খটাব পৰা যাব। আৰু তাতেই ভুলটো কৰি দিয়ে বহুতে, কাৰণ এইটো এটা স্কেম হয়। এই স্কেমটোত কি হয়, কোনোবা যদি আপোনাক ফোন কৰিব আৰু ক'ব যে ফ্লিপকাৰ্টৰ লাকি ড্ৰত আপোনাক এজ এ লাকি কাষ্টমাৰ চুজ কৰা হৈছে আৰু আপুনি এখন গাড়ী জয় কৰিছে, আৰু তাৰ কাৰণে এটা মিনিমাম প্ৰচেছিং ফিজৰ কথা ক'ব। এতিয়া 7-8 লাখ টকা কেছ প্ৰাইজ পাম বুলি ভাবিলে 999 টকাৰ প্ৰচেছিং ফিজটোনো কি ডাঙৰ কথা। আৰু এনেকৈ বহুতো মানুহ তেওঁলোকৰ জালত ফচি যায়। প্ৰায় এবছৰ আগতে মোৰ পাৰ্চনেল নাম্বাৰটো তেনেকুৱা ফোন এটা আহিছিল, আৰু কেইদিনমান আগত মাৰ নাম্বাৰটো তেনেকুৱা ফোন এটা আহিল, আৰু সেই একেখিনি কথাই ক'লে। মই যেতিয়া চাইবাৰ ক্ৰাইমত কমপ্লেইন কৰিম বুলি ক'লো, কেইটামান বেয়া বেয়া ভাষাৰে গালি পাৰি ফোনটো কাটি থ'লে। গতিকে মই ফোনটো ৰেকৰ্ড কৰি থৈছিলো যাতে আপোনালোক বস্তুখিনি দেখাব পাৰো। कि आपको जो कंपनी यहाँ से प्राइज गिफ्ट कर रही है सर, इसमें एक 4 व्हीलर कार है या फिर उसकी मार्केट वैल्यू कीमत है सर, अमाउंट आपको 7,80,000 मिलेगी सर। और यहाँ पे आपका ऑन टाइम 999 का इसमें आपका प्रोसेसिंग फीस ट्रांजेक्शन चार्ज पे करना होगा सर। গতিকে মাৰ্কেটত এনেকুৱা নতুন নতুন স্কেম ওলাই থাকে, আগপিছ নাভাবি হঠাতে কাৰোবাক বেংকৰ ডিটেইলছ দি দিলে বা তেনেকুৱা মানুহে গুগল পে বা ফোন পে পঠোৱা লিংকত ক্লিক কৰিলে পইচা পোৱাটো দূৰৰ কথা, যিখিনি আছিল সেইখিনিও চাফা হ'ব।